আসসালামু আলাইকুম ওয়া বারাকাতুহু। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম অজুৰ ফৰজ কেইটা আৰু কি কি। ঠিক আছে, যদি আপোনালোকে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰি দিব প্লিজ, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে অজুৰ ফৰজ কেইটা জানিব পাৰে বা শিকিব পাৰে। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম অজুৰ ফৰজ কেইটা আৰু কি কি। অজুৰ ফৰজ হৈছে 4টা। 1 নম্বৰ মুখমণ্ডল ধোৱা, 2 নম্বৰ 2 হাতৰ কিলাকুটিৰ 4 আঙুল ওপৰৰ পৰা ধোৱা, 3 নম্বৰ মূৰৰ 4 ভাগৰ এভাগ মুছেখ কৰা, 4 নম্বৰ ভৰিৰ সৰুগাঁঠিৰ ওপৰৰ পৰা ধোৱা, 2খন ভৰিৰ সৰুগাঁঠিৰ ওপৰৰ পৰা ধোৱা। আকৌ এবাৰ শুনি ল'ব, অজুৰ ফৰজ হৈছে 4টা। 1 নম্বৰ মুখমণ্ডল ধোৱা, 2 নম্বৰ 2 হাতৰ কিলাকুটিৰ 4 আঙুল ওপৰৰ পৰা ধোৱা, 3 নম্বৰ মূৰৰ 4 ভাগৰ এভাগ মুছেখ কৰা, 4 নম্বৰ 2খন ভৰিৰ সৰুগাঁঠিৰ ওপৰৰ পৰা ধোৱা। এইটা হৈছে অজুৰ ফৰজ। ইনশাআল্লাহু তাআলা আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো মুছলমান ভাই ভনীসকলে অজুৰ বিষয়ে জানিব পাৰে বা অজু ভালদৰে কৰি নামাজ পঢ়িব পাৰে। আগন্তুক আকৌ ভিডিঅ' আনিম মই ইনশাআল্লাহ। গোচলৰ ফৰজৰ বিষয়ে কিছুমান মাছাইল লৈ আহিম। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ইনশাআল্লাহু তাআলা।